এই স্নেক্স বিট বনাবলৈ আমি চিৰা ললোঁ। চিৰাখিনি ধুই পেলাই এয়া ফুলাই ৰাখিছোঁ। আপুনি পাতল চিৰাবিধ বা শকত যিবিধ চিৰা থাকে দুইবিধে ল'ব পাৰে। খালি আপুনি আগতে ধুই এনেকৈ ফুলাই ৰাখিব। 3টা আলু মই বইল কৰি ৰাখিছোঁ। এয়া ললোঁ চুজি অলপমান 1 টেবুল স্পুন 2 টেবুল স্পুনমান ল'ব পাৰে। এইখিনি আমি বেছি ক্ৰিস্পি কৰিবলৈ দিম যাতে স্নেক্স বিট বেছি ক্ৰিস্পি হয় খাবলৈ। চিৰা আৰু আলুৰ পৰিমাণ অলপমান কম বেছি হ'ব পাৰে। এইখিনি হ'ল আমাৰ এতিয়া মেইন ইনগ্ৰেডিয়েণ্টছ। আৰু ল'লোঁ এয়া পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। জলকীয়া লৈছোঁ, কেঁচা জলকীয়া আপুনি নিজৰ সোৱাদ অনুসৰি দিব। বেছি জ্বলা খাই ভাল পায় যদি অলপমান বেছিকৈ জলকীয়া দি দিব। এয়া কেইটামান জনি বা আজৱাইন, এইকেইটা দিলে খাবলৈ ভাল লাগে আৰু পেটৰ কাৰণেও ভাল বুলি কয়। অলপমান ধনিয়া কাটি লৈছোঁ মিহি মিহিকৈ। আৰু লাগিব নিমখ আৰু গৰম মছলা, সেয়া আৰু মই দেখাই দিয়া নাই। এইখিনি আমাৰ ইনগ্ৰেডিয়েণ্টছ। এতিয়া বনোৱা আৰম্ভ কৰোঁ আহক। এতিয়া আমি গোটেইখিনি মিহলি কৰি ভালদৰে সানি পেলাম। এয়া চিৰাখিনি দি দিছোঁ। চিৰাখিনি দি দিলোঁ। তাৰপিছত দিলোঁ এয়া পিঁয়াজখিনি দি দিলোঁ। জলকীয়াখিনিও দি দিলোঁ। জনিখিনি দি দিলোঁ। ধনিয়াখিনিও দি দিলোঁ। সোৱাদ অনুসৰি নিমখ দিম। তাৰপিছত আপোনাৰ দিম আমি অলপমান গৰম মছলা। গোটেইখিনি ইনগ্ৰেডিয়েণ্টছ আমি একেলগে দি দিলোঁ। এতিয়া দিম আমি ওপৰৰ পৰা চুজিখিনি দিলে বেছিকৈ আপোনাৰ বৰ মচমচীয়া হ'ব আপোনাৰ স্নেক্সখিনি। এয়া হৈ গ'ল। এতিয়া আমি ভালদৰে সানি পেলাম। গোটেইখিনি ভালদৰে মিক্স হৈ যাবগৈ লাগিব। চিৰা দিলে মানে কি হয়, খাবলৈতো ভাল লাগে আৰু লগতে বস্তুখিনি ভালকৈ বাইণ্ড কৰিবলৈ সুবিধা হয়। এয়া চাওক ধুনীয়া হৈছে। নিমখটো এবাৰ আপুনি চেক কৰি ল'ব। নিমখ আকৌ কেনেবাকৈ কম হৈ থাকিলে সোৱাদ নুঠে। এইখিনি আমাৰ এতিয়া হৈ গ'ল। এতিয়া আমি লাডু বান্ধিবলৈ আৰম্ভ কৰিম। শ্বেপটো আপুনি নিজৰ পচন্দ অনুসৰি দিব পাৰে। সৰু সৰুকৈ বনাব পাৰে বা কাটলেট নিচিনাকৈ বনাব পাৰে বা এইটো শ্বেপ চব এইটো আকৌ মই বৰ ভাল পাওঁ খাই, দেখিবলৈও ভাল লাগে। চমচমটোৰ নিচিনা, আলু চপটোৰ নিচিনা লাগে চব। এইটো বনাব পাৰে। মই এনেকুৱাকৈ বনাম। বা আৰু এটা শ্বেপ আপোনাক এনেকৈ দেখিছেনে, এনেকৈ কাটলেট নিচিনা এনেকৈ বনাই আপুনি হেঁচা মাৰি দিব পাৰে এনেকুৱাকৈ। বা আপুনি হাৰ্ট শ্বেপ বনাব পাৰে। এনেকুৱাকৈ কৰি হাৰ্ট শ্বেপ বনাই কাটলেট বৰ ভাল লাগে। তেনেকৈ আপুনি যেনেকুৱা ইচ্ছা তেনেকৈ বনাব। বা গোল গোলকৈ এনেকৈ বনাই পেলাব পাৰে, সৰু সৰুকৈ। তেনেকৈও খাবলৈ ভাল লাগে। এনেকৈ আমি এতিয়া নিজৰ মন পচন্দৰ শ্বেপত এইখিনি বনাই পেলাম, বেলেগ বেলেগ সৰু সৰুকৈ। আমাৰ লাডু বনোৱা হৈ গ'ল। এয়া এইটো শ্বেপত যিমানটো জোখত লৈছোঁ সেই হিচাপত মোৰ 12টা ওলাইছে। আপোনাৰ শ্বেপটোৰ হিচাপত এটা দুটা কম বেছি হ'ব পাৰে। এইখিনি ইফালে আমি কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হ'লে এইখিনি আমি ফ্ৰাই কৰিম। আৰু তেল আমাৰ গৰম হৈ গ'ল। এতিয়া আমি প্ৰথমটো দি দিছোঁ খুব সাৱধানেৰে। এনেকৈ এইখিনি আমি এতিয়া এই ৰঙচুৱা পৰালৈকে ফ্ৰাই কৰিব লাগিব। আৰু এটা দি দিছোঁ। একেলগে কেইবাটাও দি দিব। তেলখিনি তেতিয়া ঠাণ্ডা হৈ যায়। প্ৰথমে আপুনি চাই ল'ব। তেল ঠাণ্ডা হৈ গ'লে এইকেইটা ভঙাৰ চান্স থাকে। তেল ভালকৈ গৰম হৈছে আৰু এতিয়া মই আৰু 2-3টা দি দিওঁ। প্ৰথম বেটছটো মই বনাই ল'ম। 2টা বেটছত বনাম মই এইকেইটা। এইখিনি এতিয়া আমি ৰঙচুৱা পৰালৈকে ভাজি থাকিম। চাৰিওফালৰ পৰা চাব দেই, ৰঙচুৱা পৰিবগৈ লাগিব আৰু তেতিয়া ক্ৰিস্পি হয়, খাবলৈ ভাল লাগিব। এতিয়া অলপ অলপ ৰঙচুৱা পৰিছে। হেতাখন আপুনি আকৌ খুব খৰখৰকৈ নচলাব। একদম চফ্ট হেণ্ড চফ্ট হেণ্ড ইউজ কৰিব লাগিব। মানে একদম লাহে লাহে ঘচঘচকৈ মাৰিলে আৰু ভাঙি থাকিব পাৰে। চাৰিওফালৰ পৰা এনেদৰে চাব, আপুনি ঘূৰাই ঘূৰাই দিব। সেয়া দেখিছেনে, যিটো আমি প্ৰথমে দিছিলোঁ সেইটো হ'লগৈ। আৰু সেইটো নমাই দিওঁ। বাকীকেইটাও আপুনি সেই হিচাপমতে নমাব। সেই স্নেক্স বিধত কি আকৌ ভাল কথা, আলুটোতো সিজাই থাকে। চিৰাখিনিও আপুনি তেনেকৈ খাব পাৰে। সেইকাৰণে সিজিছেনে নাই সেইটো কোনো চিন্তা নাই। বাছ আপুনি এই ৰংটো কিমানত ৰাখিব সেইখিনিতে আপোনাৰ চিন্তা কৰিবলগীয়া কথা হয়। আৰু এয়া হৈয়ে গ'ল আৰু এইটো বেটছ।
এয়া নমাইছোঁ প্ৰথম বেটছটো আমাৰ হৈ গ'ল দেখিছেনে কিমান ভাল লাগিছে গৰমে গৰমে খাবলৈ খুব ভাল লাগে এতিয়া মই তেনেকৈ নেক্সট বেটছটো বনাই ল'ম আৰু লগতে চাহ একাপো ইফালে পাতি দিছোঁ সেকেন্ড বেটছটো আমাৰ হৈ গ'ল এইখিনি এতিয়া নমাই পেলাম দেখিছেনে এটাও নাভাঙিলে এনেকৈ বনালে এটাও আপোনাৰ নাভাঙে একেবাৰে চিন্তা কৰিব নালাগে দেখিলে গোটেইকেইটা হৈ মই ওচৰৰ পৰা দেখাই দিছোঁ চাওক এতিয়া আপোনাৰ মন পচন্দৰ চচ লওক টমেটো চচ চিলি চচ যেনেকৈ ভাল লাগে লগত একাপ চাহ বনাই লওক আৰু গৰমে গৰমে খাওক এটা মই ভাঙি দেখুৱাম আৱাজটো শুনিছেনে কেনেকুৱা ক্ৰিস্পি হৈছে বহুত গৰম হৈছে চুবলৈ কষ্ট হৈছে হ'লেও আপোনালোকক দেখাই দিছোঁ চাওক বাহিৰৰ পৰা একেবাৰে ক্ৰিস্পি ভিতৰৰ পৰা একেবাৰে সফ্ট বনাই চাব দেই আৰু কেনেকুৱা লাগিলে আমাক জনাবলৈ নাপাহৰিব আজিলৈ আহিলোঁ